라번의 찐띠나 허리니 씨는 전화기 막대 에이띠나 뚝떠이 소리요 티실리 로션도 베게르 কিন্তু আজি কিয় ৰাজ্যধন পৰিহৰি ত্যাগ কৰি ষ্টেপৰ উৰ্বিলাক ৰাজ কাৰেকত তোমাৰ বাবে মেৰি আই লৈছিলো পৰিণত দাদা পাকলি পাখম কিন্তু কিয় দিলা তুমি মোক এনে নিষ্ঠুৰ আদেশ এয়াই নেকি প্ৰতিদান লক্ষপত তোমাৰ বনৰ মাজত দেৱী জানকী শুনিব যেতিয়া মোক ষ্টেপৰ লক্ষ্মণ হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ এই বনৰ মাজতে কেনি যাম ক'ত থাকিম তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষপতে নাই নাই মই আৰু বিষয়টো জ্যেষ্ঠ দাদা বৃদ্ধতুল্য তেওঁ আদেশ পালে ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহোঁতে পিছাতো